নমস্কাৰ, কি খবৰ আপোনালোকৰ? ভালনে? আশা কৰোঁ সকলোৰে ভাল। আজি মোৰ পাকঘৰৰ পৰা লৈছোঁ একেবাৰে সাধাৰণকৈ বনোৱা এবিধ মাংসৰ শুকান ভাজি। আৰু মই মাংসবিধ বনাইছিলোঁ নেফাফু পাতেৰে। আপোনালোকে বাৰু নেফাফু পাত এনেদৰে মাংসত দি খাইছেনে? পিছে সকলোৱেতো চিনি পায়েই নহয়নে? যিসকলৰ প্ৰেছাৰ আছে তেওঁলোকেতো এই নেফাফু পাতবিধ চিনি পায়েই। তাকে মই আজি ৰান্ধিলোঁ। কেনেকৈ ৰান্ধিলোঁ তাকে চাব। আৰু যদি চাই ভাল পায় আপোনালোকে এটা লাইক কৰিব আৰু কমেণ্ট কৰিব, যদি বিচাৰে শ্বেয়াৰ কৰিব পাৰে। আৰু যিসকল নতুনকৈ মোৰ চেনেলটোত ভিজিট কৰিছে তেওঁলোকে যাতে ছাবস্ক্ৰাইব কৰি কাষতে যিটো আছে বেল সেইটো যাতে ক্লিক কৰি অল কৰি দিয়ে, তেতিয়া মোৰ আগন্তুক যিখিনি ভিডিঅ' আহিবলগীয়া আছে আপোনালোকে পোনপ্ৰথমে পাব। আজিৰ খাদ্যবিধৰ যিখিনি সামগ্ৰীৰ প্ৰয়োজন হ'ব সেইখিনি চাই লোৱা হওক। এইখিলা হৈছে নেফাফু পাত, আৰু এই হৈছে ব্ৰইলাৰ মাংস, আলু, আৰু দুটামান লৈছোঁ মই কেঁচা জলকীয়া, আৰু এটা আছিলে পকা জলকীয়া, আৰু পিঁয়াজ, আদা, নহৰু, আৰু এয়া লৈছোঁ মিট মছলা, আৰু লৈছোঁ মই এয়া কাশ্মীৰী ৰেড চিলি পাউডাৰ। মই গোটেইখিনি নিদিওঁ, অলপহে দিম। এয়া হৈছে জালুক, হালধি, আৰু জোখমতে দিম মই নিমখ। এইখিনিয়ে হৈছে আজিৰ উপকৰণ। আৰু তাৰপিছতে মই এয়া কেৰাহী গৰম কৰিলোঁ। কেৰাহী গৰম কৰাৰ পিছতে মই এতিয়া দিম মিঠাতেল। কেৰাহীখন আচলতে বহল হোৱাৰ কাৰণে তেলখিনি দিওঁতে যেন বহুত বেছি হৈছে তেনেকুৱা লাগিছে, কিন্তু বেছি হোৱা নাই, জোখমতে দিছিলোঁ। তাৰপিছতে মই দিম ইয়াত পিঁয়াজ মই মিডিয়াম চাইজৰ দুটা কাটি ইয়াতে দিছোঁ, বৰ বেছি ডাঙৰো নহয়। ইয়াত পিঁয়াজখিনি ভাজিলোঁ, ভাজ খুৱাই আছোঁ, বৰ বেছি ৰঙা নপৰিলেও হ'ব। অলপ ভাজ খোৱাৰ পিছতে দিম মই এতিয়া এয়া কেঁচা জলকীয়াকেইটা মই ইমান ফালি দিয়া নাই, যিহেতু ছোৱালীও আছে, তাই জ্বলা খাব নোৱাৰি ইমান। জালুককণ অকণমান খাব পাৰি যেনিবা, অলপ দিম। এয়া তাকে জলকীয়াকেইটা নফলাকৈ এনেদৰে দিলোঁ। এনেই অকণমানহে ফালি দিছোঁ আৰু বৰ বেছি ফলা নাই, নহ'লে এনেকৈ গোটাকৈ দিলে আকৌ ফুটি যাব নহয়, সেয়ে দিয়া নাই। এতিয়া অলপ দেৰি লৰালোঁ, লৰাই মেলি এতিয়া ইয়াতে দিম অকণমান হালধি, যিখিনি মই লৈছিলোঁ গোটেইখিনি দি দিছোঁ। এইখিনি হালধিখিনি অকণমান ভজাৰ পিছতে এতিয়া মই যোগ কৰিম যিখিনি মাংস মই ভালদৰে ধুই থৈছিলোঁ, এইখিনি ইয়াতে এতিয়া যোগ কৰি কিছু পৰলৈকে ভাজি ল'ম। অলপ ভাজ খোৱাৰ পিছতে এতিয়া দিম মই জোখমতে নিমখ, আৰু লৰাই লৈ তাৰপিছতে যোগ কৰি মই কাটি থোৱা আলুখিনি দি লৈ এতিয়া পুনৰাই আকৌ ভাজিম। এনেদৰে ভাজি থাকিম। ভাজি থকাৰ পিছত মই ইয়াৰ মাজতে অকণমান এনেদৰে কৰি লৈ ইয়াতে মই কাশ্মীৰী যিখিনি ৰেড চিলি পাউডাৰ আছিলে এইখিনি ইয়াতে দি দিছোঁ। প্ৰথমতে দিবলৈ নহ'লে খৰধৰ হ'ল, সেইকাৰণে এতিয়াই দি দিছোঁ। এনেদৰে দি লৈ অলপ দেৰি ঢাকিলোঁ। ঢকাৰ পিছত এয়া অলপ সিজি উঠিছে। তাৰপিছতে এতিয়া মই ইয়াত যোগ কৰিম আদা নহৰু যিখিনি মই খুন্দি থৈছিলোঁ, আৰু দিছোঁ ইয়াত মই মিট মছলা। এইখিনি দি লৈ আকৌ ঢাকি থৈ দিম। এয়া এতিয়া আলু প্ৰায়ভাগ সিজি উঠিছেই। এয়া চাওকচোন, এয়া আলু সিজি উঠিছেই। আলুখিনি সিজি উঠাৰ পিছতে মই দিম এতিয়া যিখিনি পাত মই ছিঙি থৈছিলোঁ, সেইখিনি ঘৰৰে হয় নেফাফু পাত। এইখিনি এতিয়া মই কাটি নিদিওঁ, কটাৰীৰে কাটি নিদিওঁ, হাতেৰে মুচৰি পেলাই ইয়াতে দি দিম। তেতিয়া সোৱাদটো আচলতে খুব ধুনীয়া হয়। কটাৰীৰে কটা আৰু হাতেৰে এনেদৰে দিয়া দুটা সোৱাদৰ পাৰ্থক্য বহুতে বেলেগ। এয়া মই এতিয়া এইখিনি দিছোঁ। নেফাফু পাতখিনি সদায় লাষ্টত দিব, কাৰণ সিজিবলৈ বেছি টাইম নালাগেই। মোৰ মাংস আৰু আলু সিজাৰ পিছতহে মই এইখিনি দিছোঁ। এতিয়া এয়া সিজি উঠিছে, তথাপিও মই অকণমান পানী দি দিম, ইয়াত পানী যোগ কৰিম। পানীখিনি কিছু সময় উতলাৰ পিছতহে মই এতিয়া দিম যিখিনি জালুক খুন্দি থৈছিলোঁ, এইখিনি ইয়াতে দি দিছোঁ। যেতিয়ালৈকে পানীখিনি শুকাই নাযাব তেতিয়ালৈকে সিজাই থাকিম। এয়া এতিয়া আমাৰ খাদ্যবিধ প্ৰস্তুত হৈ গৈছে। এনেদৰে শুকাই যাব লাগিব। নেফাফু পাতৰ লগত এই কুকুৰা মাংস হওক, ব্ৰইলাৰ মাংস হওক, খাই খুবেই ভাল লাগে। যিসকলে গাহৰি খাই ভাল পায় তেওঁলোকে এনেদৰে বনাই চাবচোন নেফাফু পাতৰ লগত, খাই কিন্তু খুবেই ভাল পাব। কাৰণ গাহৰিত বহু পৰিমাণে তেল থাকে, আৰু তাৰ কাৰণে আমাৰ প্ৰেছাৰটো হোৱাৰ সম্ভাৱনা বহুতেই বেছি থাকে। যদি আমি তাত নেফাফু পাত
দি পেলাই খাওঁ তেতিয়া আমাৰ প্ৰেছাৰটো কণ্ট্ৰলত থাকিব। তেন্তে এবাৰ বনাই চাব। তেন্তে আজিলৈ আহোঁ, শুভৰাত্ৰি, বাই বাই।